সো গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? মোৰ ভালেই। চ' আপোনালোকো ভালেই হ'ব চাগে, আৰু আপোনালোকৰ ভালেকৈ থাকক, তেতিয়াহে মই ভালকৈ থাকিম। আৰু আজি ব্লগটো ষ্টাৰ্ট কৰা এটা কাৰণ হ'ল, মই গুৱাহাটীত আছোঁ, ফাৰ্ষ্ট টাইম কথা। আৰু গুৱাহাটীৰ পৰা আমাৰ লখিমপুৰৰ পৰা মা, পাপা, বা আৰু ভিনদেউ আহি আছে ইয়াত। আৰু মানে আহি আছে, সেইটো কাৰণে বোলো ব্লগ এটাকে শ্বুট কৰোঁ, এনেকুৱা এটা মুমেণ্ট হ'ব বা কিবা এটা যিমানটো পাওঁ ৰেকৰ্ড কৰিম বোলো। চ' ভাল লাগিব মোৰো, আপোনালোকেও বাট ভাল পাব চাই। আৰু এতিয়া হৈ গ'ল আপোনাৰ 7:30 হৈ গ'ল। মই উঠিলোঁ, উঠি পেলাই গা চা ধুই পেলাই চকুকেইটা ফুলি আছে। ৰাতি আপোনাৰ 3টা বজাত শুইছোঁহে, মানে টোপনি নাই, গৰম পূৰা আৰু ভল্টেজটো কম। তাৰপৰা মানে ব্লগটো কিয় শ্বুট কৰিলোঁ নিজেও নাজানো হা, মানে ভাল লাগিলে বা আপোনালোকে ভাল পাব। আজি মোৰ দিনটোত কি হয় চববিলাক কথা আপোনালোকক মই দেখাই যাম। আৰু মোৰ চেনেল যদি নতুনকৈ যদি কোনোবা আহিছে, প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু মই এটা কথা কওঁ, মানে মোৰ লাইফত যিটো হৈ আছে মই আপোনালোকক সেইটো চব দেখাব বিচাৰিছোঁ। কাৰণ যিমানটো পাৰোঁ, যিমানটো নোৱাৰোঁ, মোৰ সদায় ব্লগবিলাক দিব নোৱাৰিব পাৰোঁ, কিন্তু মানে এনেকুৱা এটা মুমেণ্ট যিবিলাক মানে পাছত যাতে মই চাবলৈ পাওঁ, মানে এইটোৱে মোক ভাল লাগিছে বা এইটো মই চাব বিচাৰিছোঁ। চ' মই চাইছোঁ, তেনেকৈ মানে মই চাবলৈ বিচাৰোঁ। আৰু মই তেনেকৈ প্ৰতিটো ক্ষেত্ৰত মানে যিবিলাক মুমেণ্ট হয় চব মই এইবিলাক দেখাব কেছ কৰোঁ মানে। আৰু এটা কথা কি জানে, ঘৰৰ পৰা দূৰ হ'লেহে কথাবোৰ বুজি পোৱা হয়। এতিয়া মই ঘৰৰ পৰা দূৰত আছোঁ, ঘৰত থাকোঁতে মায়ে ইটো বনাই দিয়ে, সিটো বনাই দিয়ে, চ' নাখাওঁ, খাবলৈ মন নাই, কি বনালে বা কিবা কিবি, মানে ধেৰ কথা হৈ যায়। কিন্তু ইয়াত সেইটো নহয় মানে হা, আপুনি খাব লাগিবই, নেখালেও আপোনাৰে লোকচান। মানে গোটেইকেইটা ফেলৰ চাবলৈ গ'লে আপোনাৰে লোকচান হ'ব। চ' তেনেকুৱা কৰিব নালাগে, আমি কৰিব নালাগে মানে তেনেকুৱা, মানে ইটো নাখাওঁ, সিটো নাখাওঁ, মানে কিবা কিবি বাগেৰা ধেৰ আৰু কৰিব নালাগে মানে। ফাৰ্ষ্ট অফ অল কথা কৰিব নালাগে, আৰু ফাইনেলি মাক বাপেকক মানে দুখ দিব নালাগে। আমিতো বহুত দুখ, আৰু মোৰ লাইফত মই বহুতবিলাক ভুল কৰিছোঁ। সেইবিলাকৰ কাৰণে মোৰ মনৰ পৰা মই কৈছোঁ, মাহঁতক চৰি, পাপাক চৰি কৈছোঁ। মানে ফাৰ্ষ্ট অফ অল মাফ কৰি দিয়ক, যাতে ইমানখিনি ভুল কৰিলোঁ, ইমানখিনি ভুল কৰাৰ পাছতো যে মোক ইমানটো এটা পৰ্যায়ত মোক ৰখাই থৈছে, আৰু বহুত ডাঙৰ কথা। আৰু এটা আপোনালোকক ভাল খবৰ দিয়া নাই কি, আমাৰ এখন গাড়ী ল'লোঁ, স্কৰপিঅ'। চ' আজি দেখাম আপোনালোকক, আহক। মানে মই গুৱাহাটীত অহা দুদিনমানৰ পাছতে লৈ ল'লে, মই তাত নাছিলোঁ, তেতিয়া মই ল'ব নোৱাৰিলোঁ শ্বুটবিলাক, মানে দেখাম বুলি ভাবিছিলোঁ আৰু আপোনালোকক, ল'বলৈ নোৱাৰিলোঁ। চ' আজি আহক, দেখাম। আৰু ভিডিঅ'টো যদি ভাল পালে, আৰু মোৰ ইয়াত আজি মই যিমানখিনি মাৰ লগত টাইম স্পেণ্ড কৰোঁ, চ' আপোনালোকক চব দেখাব বিচাৰিম। আৰু মোৰ ভিডিঅ'ত কেতিয়াও মা, পাপা বা ভিনদেউ কেতিয়াও ওলোৱা নাই। আজি মই আপোনালোকক মোৰ ফেমিলিটো দেখাম কোন হয়। আৰু মানে কি ক'ম আৰু, একো ক'বলৈ একো অপশ্যন নাই। মানে এনেকুৱা এটা মুমেণ্ট হয় ন, মানে সপোনবিলাক কিবা আধৰুৱা হৈ ৰয় বুলি কয় ন, মানে তেনেকুৱা পৰ্যায়ত আহি পাই গ'লোহি। কিন্তু এতিয়া মাহঁত আহি আছে, চ' সপোনটো পূৰা হ'ব, তেনেকুৱা লিখা লিখি আছে যে মাহঁতক মই বেছি দিন হোৱা নাই লগ কৰি নহা, মই মিনিমাম 10 দিনমান হৈছে। কিন্তু 10 দিন যেন মোৰ কাৰণে এবছৰ লিখা লাগিছে। কেলৈ লাগিছে নাজানো, ঘৰৰ পৰা আহিলেকে দূৰ হৈ আহি পোৱা নাই, চ' সেইটো কাৰণে লাগিছে চাগে। আৰু মানে বিশেষ কি হয়, মই এদিন মালৈ ফোন কৰিলোঁ হা, পাপা বাহিৰত থাকে, পাপা তাৰপৰা আহি মানে অৰুণাচলৰ পৰা গৈ পেলাই ঘৰত মানে পাইছোঁ, মা পূৰা বিজি হৈ আছে, ইটো কৰিব লাগে। তাৰপৰা মই আকৌ সেইটো সময়ত আপোনাক ফোন কৰি দিলোঁ। তাৰপৰা অলৰেডি মায়ে ফোনটো ৰিচিভ কৰিব পালে, কিন্তু মোৰ লগত কথা পতা নাই যে ইটো কৰি আছে মানে। অলৰেডি মোৰ খং উঠি গ'ল, মানে
খং উঠি গ'ল মানে নহয়, মানে দুখ লাগিছে হা। মানে মই ফোন কৰিছোঁ, আকৌ কথা পাতিব টাইম নাই, ইটো কৰি আছে ইটো কৰি আছে। এতিয়া মই ফোনটো কাটি থৈ দিলোঁ। তাৰপৰা মই মানে অকণমান দেৰি কাৰণে চকু মানি লওঁ। বাহঁতে সুধিছে যে কি হ'ল। তাৰ বাহঁতে মালে ফোন কৰি পেলাই ক'লে যে সি 10 দিন হ'ল, 10 দিন এদিনো এনেকৈ থকা নাই, আজি সি এনেকৈ কিয় আছে। তাৰ মায়ে ক'লে কাৰণ আছে যে সি মোলৈ ফোন কৰিছিলে, মই ফোনত কথা পাতিব নাপালোঁ, আৰু সেইটোৱে চাগে। তাৰপৰা বাহঁতে বুজালে মেলিলে চব ভাল হ'লেও মানে মই অলৰেডি ক'লোঁ ন, ঘৰত থাকিলে মাক বাপেকৰ অনুভৱটো কেতিয়াও বুজিবই নোৱাৰিবা, মানে যিমান পৰ্যায় হ'লেও বুজিবই নোৱাৰি। কিন্তু মা পাপাৰ পৰা দূৰ হৈ আহিলেহে কথাবোৰ বুজি পোৱা হয়। মই অলপ ইম'চনেল হৈ গৈছোঁ, কিন্তু হ'ব নালাগে। আৰু কেতিয়াও মাক বাপেকে নিজৰ সন্তানটোক বেয়া কৰিব নিবিচাৰে। মানে টোটেলি মানে আপোনালোকে নিজে চাওক, কোন মাক বাপেকেনো বিচাৰিব নিজৰ সন্তানটো বেয়া কৰিবলৈ। চ' আমি নুবুজো কথাবিলাক, চ' আমি বুজিব লাগে। আৰু কিছুমান যদি ভুল কৰি থৈছোঁ, মই মা পাপাক কৈছোঁ, কিছুমান মই কাম ভুল কৰিছোঁ, মই কৰিব নলগা কামো কৰিছোঁ, কেতিয়াবা দুখ লগাইছোঁ। চ' মই অন্তৰৰ পৰা কৈছোঁ মাফ কৰি দিয়ক। আৰু পাপাই মোক বহুত হেল্প কৰে হা, যিটোকে বস্তু বিচাৰোঁ চ' সেইটোকে আনি দিয়ে। এনেকুৱা এটা পৰ্যায় নাই যে মোক ক'বলগীয়া মানে হোৱা নাই, মানে মোক এইটো বস্তুকে আনি দিয়ক। মানে মই আজি যদি মনত যদি সেইটো বস্তু ভাবিছোঁ, মই কাৰোবাৰ এটা মানুহক যদি কৈছোঁ মোক এইটো বস্তু লাগিছিলে বা মানে ভাল লাগে, মই ৰাতিপুৱা হোৱাৰ পৰা নুঠি সেইটো বস্তু দেখোঁ, বা নহ'লে মোৰ ৰাতিপুৱাই লৈ যায় সেইটো বস্তু আনিবলৈ। আৰু মানে মোৰ লাইফত মই বহুত হেপ্পী আছোঁ, কিন্তু মানে কিছুমান ক্ষেত্ৰত মানে মই পাপাহঁতক বা মাহঁতক দুখ দিওঁ। চ' সেইটো কাৰণে বহুত চৰি কৈছোঁ। মানে যিখিনি ভুল কৰিলোঁ চ' এতিয়াৰ পৰা সেইখিনি ভুল নকৰোঁ আৰু বুলি কৈছোঁ। চ' আজি কি কৰোঁ কি নকৰোঁ চববিলাক আপোনালোকক দেখাম। চ' ভিডিঅ'টো চাই থাকক। ফাইনেলি এতিয়া ফাদাৰহঁত আহিব বুলি চিকেন আনিব গৈ আছোঁ। চিকেন লৈ লওঁ, চিকেনটো। আৰু ইয়াত চাওক নতুনকৈ পাৰ্কখন বনাইছে, কমপ্লিট হোৱা নাই, কাইলৈৰ পৰা মানে ৰিলিজ কৰিব চাগে। চিকেনটো লৈ লওঁ। অলৰেডি নতুন পাৰ্কখনৰ ইয়াৰ ফাৰ্ষ্ট টাইম শ্ব'ৰুমটো, আৰু ইয়াত মিডিয়া চাই লওঁ, নিউজ চেনেলৰ কাৰণে প্ৰভাইড কৰি আছে। অপেনিং কৰিলে ভালকৈ দেখাই দিম আপোনালোকক, বাট এতিয়া অলপমান জাষ্ট দেখাই দিছোঁ আৰু। আজি ইয়াত এয়া হেৰি বনাই থৈছে আপোনালোক, সেইটো চাই লওক। এয়া বন কাটি আছে, বনটো ফিনিচিং দি আছে আৰু পৰা। এইফালে কাম চলি আছে। আজি আপোনাৰ 10টা বজাৰ পৰা অপেনিং হ'ব এখন। মই লোকেশ্যনটো দি দিম। গুৱাহাটীৰ পৰা যোন ইয়াত আছে চবে ট্ৰাই কৰিব, আহিব পাৰিব। আৰু খুব এটা সুন্দৰ পৰিৱেশ দিছে। এতিয়া অলৰেডি সোমাব দিয়া নাই, সোমালে আপোনালোকক ভালকৈ এবাৰ এটা ব্লগত দেখাই দিম কেনেকৈ কি হ'ব। আৰু এইটো চাই লওক, এইফালে মিডিয়া আছে, এইফালে কাম কৰি আছে, অলৰেডি কাম লগাই আছে। অলৰেডি চাই লওক, এয়া মিডিয়া আহি গ'ল। অলৰেডি দিনত মিটিং হ'ব আপোনাৰ, মিডিয়া আৰু এয়া চব ফুল বুলি এৰেঞ্জমেণ্ট কৰি থৈছে আৰু।
ফাইনেলি ফাদাৰহঁত আহি পাই গ'লহি মানে দেখুৱাম বুলি ভাবিছিলোঁ কিন্তু ল'ৰালি হ'ল ফাদাৰহঁতো আহি গ'ল তাৰপৰা আপোনাৰ ইটোতো কৈ থাকিলে মানে দেখাব পাহৰি থাকিলোঁ আৰু দেখাই যাম চববিলাক পাছলৈ চাব আজি কি কৰোঁ বাট মই যে কৈছিলোঁ গাড়ী এখন লৈছোঁ বুলি চাই লওক মই দেখাম ফ্ৰণ্টৰ পৰা গোটেই লুকছটো দেখাম কিন্তু তাতকৈ আগত অলপমান ফাইনেলি আহি পাই গ'লি ফাদাৰ হয় মাই হেৰিয়া ভাই ভণ্টি সেয়া ভাগিন অলৰেডি প্লেচটো বহুত এটা সুন্দৰ প্লেচ হৈছে আপোনালোকে মন্দিৰটো এইয়া আগত ফাদাৰ গৈ আছে এইয়া ফাইনেলি ইয়াত ফুৰি চাকি হৈ গ'ল এতিয়া যাবলৈ গৈ আছোঁ গেটৰ পৰা বাহিৰত ওলাওঁ ফাদাৰহঁত বাহিৰত আছে বুলি কৈছে চ' ব'লক যাওঁ ইমানখিনি দেখাব পৰা নহ'লে টাইমো নহ'লে মই ভিডিঅ' এটা শ্বুট কৰিলোঁ কাৰণ ইমানখিনি মই নিজে দেখাব নোৱাৰিলোঁ আপোনালোকক কাৰণ বাহাতে দেখাবলৈ প্ৰব্লেম হ'ব কাৰণে চ' নেদেখালে বহুত ধুনীয়া এটা ভিউ হয় আপোনালোকে দিনত আহিলে মই গম পাই যাব অলৰেডি পাই গ'লোহি আৰু যদি মোৰ ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানতে